Hello guys, কি খবৰ আপোনালোকৰ? আজিৰ দুপৰীয়া সাজটোলৈ আপোনালোকৰ মাজলৈ আহিছোঁ। ইয়াতে মই মাছ ফ্ৰাই কৰি লৈছিলোঁ, তাৰপিছত কেৰাহীটোত আকৌ মাছখিনি উঠাই পেলাই তেল দি পেলাই ফুৰণ দি পিঁয়াজ দি দিছোঁ আৰু মই বিলাহী কাটি লৈছোঁ। আজি বিলাহীৰ সৈতে মাছৰ আঞ্জা বনাওঁ। এয়া মই দেখিছেনে এই বিলাহীত নিমখ হালধি দি দিছিলোঁ, দি পেলাই ঢাকনিখন লগাই দিছিলোঁ। ঢাকনি দিয়াৰ পাছত মই অকণমান ভাঙি দিছিলোঁ বিলাহীখিনি, দি পেলাই ইয়াতে মই গৰম পানী দি দিছোঁ। গৰম পানী দি পেলাই মই ইয়াতে অকণমান নেমু চেপি দিছিলোঁ। কাজি নেমু চেপি দিলে আঞ্জাখন আৰু ভাল হয়। আৰু এয়া দেখিছেনে মোৰ বিলাহী, আজিকালি বিলাহী নগলি নাযায়, সেইকাৰণে মই আকৌ মিক্সিত দি দিছিলোঁ বিলাহীখিনি উঠাই, এতিয়া দি দিলোঁ ইয়াতে। আৰু মিক্সিত দি কিনে এনেকৈ দিলে টেষ্টি হয়। তাৰপিছত মই মাছ কেইপিচ দি দিলোঁ, দি পেলাই ইয়াতে মই কেঁচা জলকীয়া দি দিছোঁ। এয়া দেখিছেনে আমাৰ বিলাহীৰ আঞ্জা হৈ গ'ল। আহক প্লেটিং কৰোঁ। এয়া মই ভাত লৈ লৈছোঁ আৰু মাছৰ সৈতে বিলাহীৰ আঞ্জা দি দিছোঁ। এয়া হৈছে জিকা আৰু আলু ভাজি, সেয়া মই অকণমান লৈ লৈছোঁ। আৰু মই আপোনালোকক দেখুওৱা নহ'ল, মই বড়ো বনাইছিলোঁ, জল্দি কৰিলোঁ ন। এয়া মই বৰ দুটা লৈ লৈছোঁ আৰু মাছ ভাজি এক পিচ। আৰু এটা বস্তু কি জানেনে, মোৰ ফেভৰেট জলকীয়াটো, এইটো সদায় মোৰ লগত থাকে, গতিকে সেইটো লৈ লৈছোঁ। আজিৰ দুপৰীয়া সাজটো এনেকৈ আছিলে। আৰু এটা নতুন ভিডিঅ' হৈছিল, বাই।